আজিকালি সকলোৰে হাতত এটা নিজৰ মোবাইল ফোন থাকে। লাহে লাহে মোবাইল ফোন আমাৰ জীৱনৰ এটা প্ৰয়োজনীয় অংশ হৈ পৰিছে। ৰিচাৰ্চৰ অনুসৰি মোবাইলৰ পৰা যি ৰেডিয়েশ্যন ওলায়, তাৰ পৰা আমাৰ শৰীৰৰ বহু ক্ষতি হ'ব পাৰে। ৰিচাৰ্চৰ অনুসৰি দেখা গৈছে যে ৰেডিয়েশ্যনে ডাইৰেক্ট আমাৰ শৰীৰৰ DNA ক্ষতি কৰে আৰু সেইবাবে গৰ্ভৱতী মহিলাসকলক মোবাইলৰ ৰেডিয়েশ্যনৰ পৰা আঁতৰি থাকিবলৈ কোৱা হয়। মোবাইল ৰেডিয়েশ্যনে কেঁচুৱাৰ DNAক প্ৰভাৱিত কৰিব পাৰে। তেন্তে জানো আহক আপুনি আপোনাৰ মোবাইল ফোনৰ ৰেডিয়েশ্যনৰ পৰা কেনেকৈ বাচিব পাৰিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ নতুন পুৰণা সকলো ভিডিঅ' চাবৰ বাবে তলত থকা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বাটনটো টিপি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব যাতে আপুনি মোৰ সকলো ভিডিঅ' প্ৰথমতে চাবলৈ পায়। যেতিয়া আপোনাৰ ফোনটোৰ একো কাম নাথাকে বা কাৰো ফোন ৰিচিভ কৰিবলৈ মন নাথাকে, তেনে পৰিস্থিতিত ফোনটো এৰোপ্লেন মোডত থ'ব পাৰে। এনেকৈ কৰিলে আপুনি মোবাইলৰ ৰেডিয়েশ্যনৰ পৰা বাচিব পাৰিব। দীঘলীয়া কথা বতৰাৰ বাবে কেতিয়াও হেণ্ডছেট ব্যৱহাৰ নকৰিব। ইয়েৰফোনৰ ব্যৱহাৰ কৰিব আৰু ব্লুটুথৰ ডিভাইচৰো ব্যৱহাৰ কৰিব পাৰে। এইবোৰ সুবিধাজনকো হয় আৰু ইয়াৰ ব্যৱহাৰৰ ফলত মোবাইল ফোনৰ ৰেডিয়েশ্যনৰ বেয়া প্ৰভাৱো কমি যায়। কেতিয়াও সেইটো সময়ত কথা নাপাতিব যেতিয়া নেটৱৰ্ক বহুত কম থাকে। নেটৱৰ্ক কম থকা সময়ত মোবাইলৰ পৰা বহুত ৰেডিয়েশ্যন ওলায়, যিটো আপোনাৰ বাবে হানিকাৰক হ'ব পাৰে। ফোনত যদি দীঘলীয়া কথা বতৰা কৰে তেন্তে তাক পৰিহাৰ কৰক। ফোনত দীঘলীয়া কথা বতৰা কৰিলে মগজুত ষ্ট্ৰেছ বাঢ়ে। লগতে মগজু আৰু বহুত সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি সম্ভৱ হয় তেন্তে মোবাইলক জেপত ৰখাৰ সলনি হেণ্ডবেগত ৰাখিবলৈ যত্ন কৰিব। শৰীৰৰ লগত মোবাইল লগাই ৰাখিলে বেছি হানিকাৰক হয়। ফোনত মেছেজ কৰা বেছি বেয়া হয়। মেছেজ কৰাৰ সলনি ফোনত কথা পতাই বেছি ভাল। ৰাতি শোৱাৰ সময়ত কেতিয়াও নিজৰ লগত মোবাইল ৰাখি নুশুব। ইয়াৰ পৰা টোপনি অহাটো বাধা হয় আৰু আপুনি যি এলাৰ্ম ছেট কৰে তাৰ সলনি আপুনি ঘড়ীৰ ব্যৱহাৰ কৰক। চ' ফ্ৰেণ্ডছ, এইবোৰ কেইটামান ইনফৰমেশ্যন আছিলে যাৰ পৰা আপুনি মোবাইল ৰেডিয়েশ্যনৰ পৰা অলপ হ'লেও বাচিব পাৰিব। যদি আপোনাৰ ইনফৰমেশ্যনবোৰ হেল্পফুল লাগিলে তেন্তে প্লিজ এটা লাইক কৰি দিব আৰু আমাৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো টিপি দিব যাতে আপুনি আমাৰ ভিডিঅ' সকলোতকৈ প্ৰথমে চাবলৈ পায়। ধন্যবাদ।